আপোনালোকে বহুতে মোক কমেণ্ট আৰু ফোন কৰি সোধে যে হীৰকত ফুল উঠোৱাটো মোৰ ঘৰলৈ আহি বা মই আপোনালোকৰ ঘৰলৈ গৈ দেখুৱাব পাৰিমনে নাই। এই কথাটো ভাবিয়ে আজি মই আপোনালোকৰ আগত এই ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকৰ মাজৰে এগৰাকী ছাবস্ক্ৰাইবাৰ মোৰ ঘৰলৈ আহে আৰু ঘৰত আহি তেওঁক আমি জনাখিনি দেখুৱাই দিলোঁ কেনেকৈ হীৰকত ফুল বান্ধে। তেওঁ শিকি গ'ল। শিকি গৈ ঘৰত এখন গামোচা লগাই আকৌ তেওঁ মোৰ ঘৰলৈ আহে। আহি তেওঁ মোক তেওঁৰ ঘৰলৈ লৈ যায় আৰু আমি তেওঁৰ ঘৰলৈ গৈ তেওঁ তাঁতখনত গ্ৰাফৰ পৰা কেনেকৈ হীৰকত ফুল উঠায় এই সকলোখিনি তেওঁক আমি দেখুৱাই দিলোঁ। দেখুৱাই দিয়াৰ পিছত তেওঁ আকৌ আমাক আমাৰ নিজৰ ঘৰত তেওঁ থৈ যায়হি। আপোনালোকৰ যদি শিকিবলগীয়া থাকে তেন্তে আপোনালোকে যোগাযোগ কৰিব পাৰে। আমি গৈ ঘৰত দেখুৱাওঁ বা মোৰ ঘৰলৈ আহিলেও মই দেখুৱাই দিব পাৰিম আৰু তাৰ বিনিময়ত আমি কিবা এটা লওঁ। তেন্তে আহক আমি ছাবস্ক্ৰাইবাৰৰ ঘৰলৈ গৈ শিকোৱা ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি এগৰাকী মোৰ ছাবস্ক্ৰাইবাৰৰ ঘৰলৈ আহিছিলোঁ হীৰকত কেনেকৈ ফুল উঠায় তেখেতক দেখুৱাবৰ কাৰণে। আৰু তেখেতে আজি মোক মাতি আনিছে আৰু তেখেতে গৈ মোক ঘৰৰ পৰা লৈ আহিছে আৰু মই আহি আজি তেখেতে গামোচা লগাই থৈছে তাত মই হীৰকত ফুল উঠাবলৈ তেখেতক দেখুৱাই দিবলৈ আহিছোঁ আজি। এখেতে মোৰ ছাবস্ক্ৰাইবাৰ। মই এখেতৰ ঘৰলৈ আজি আহিছোঁ। হয়, এখেতে মোক এখেতৰ যিখিনি মানে ইউটিউবত হীৰকত কেনেকৈ ফুল বাচে সেইটো তেখেতে মানে তাত দিছিলে। তাতে মই মোবাইলত পাই পেলাই চালোঁ। চাই পেলাই মই তেখেতৰ ঘৰলৈ গ'লোগৈ। ঘৰতো চালোঁগৈ তেখেতৰ এই হীৰকত ফুল বাচি আছিলে। তাৰপিছত তেখেতক মই আজি নিমন্ত্ৰণ কৰি মাতি আনিছোঁ আৰু এতিয়া মই সেইটো হীৰকত ফুল বচা কামখিনি মানে মই শিকিম। এই ডাললৈকে পালোহি নাই সেইফালৰ পৰা এতিয়া এইফালে আহিম নহয় সেইডাল এৰি দিব লাগে। সেইটো কাৰণে মোৰ বস্তুটো সেইটো কাৰণে ঘূৰা নাই। ইয়াৰ পিছৰ হেৰিটোৰ পৰাহে সেইটো পোৱা নাই মই। এই বস্তুটো এই সূতাডাল সেইডাল তাৰমানে এডাল বেলেগ সূতা আৰু সিডালো বেলেগ সূতা। মানে ছাইডৰ পৰা এনেকৈ এফালৰ পৰা গৈ থাকিব সূতাবোৰ একনি বুজি পালে। মই বুজাটো মানে মই ভাবিছিলোঁ কি সেইফালে গোটেইখিনিয়ে বান্ধি যাব লাগিব। নহয়, এফালৰ পৰা আপুনি কেনেকৈ বান্ধিছিলে নহ'লে কেনেকৈ বান্ধিছিলে তাৰমানে মই এইফালৰ পৰা এনেকৈ গৈ গোটেইখিনি মানে ইয়ালৈকে একনি একনিকৈ বান্ধি গ'লোঁ। বান্ধি আকৌ ইয়াৰ পৰা ইফালে আহিলোঁ। জানিছোঁ আপুনি এইপিনৰ পৰা একনি একনিকৈ নিছিলে নাই? নিছিলোঁ। খালি মই এই ব্ৰাষ্টৰ সূতাডাল নাই। তেওঁ মোৰ ঘৰলৈ আহি দলঙত কেনেকৈ সূতা বান্ধে সেইখিনি চাই গৈছিল আৰু তেওঁ গৈ নিজৰ গামোচাখনত দলঙত সূতাখিনি তেওঁ বান্ধি দিছিল আৰু দনবিলাকতো সূতাখিনি এডাল এডাল কৰি বান্ধিছিল। আকৌ ঘূৰোতে সেই এডাল মানে পাজোলটো এডালতে আছে হয় নাই? এইফালৰ পৰা অহা যোৱাতে ৰাস্তা তাৰমানে সেইটো বন্ধাখিনি কিন্তু তেওঁৰ ভুল হ'ল। গতিকে আমি ভুল হোৱাখিনি কাটি পেলাই আকৌ তেওঁক নতুনকৈ বান্ধি দেখুৱাইছোঁ। বান্ধি পেলাই আমি ফুটবাহ উঠাবলৈ তেওঁক শিকাই দিম। লগত আৰু দুগৰাকীমান ছাবস্ক্ৰাইবাৰ গৈছিল। তেওঁলোক মোৰো ছাবস্ক্ৰাইবাৰ। তেওঁলোকেও শিকিবলৈ গৈছিল। তেওঁলোকেও শিকিব। সেয়া আমি এগৰাকীয়ে সূতাখিনি বান্ধি দেখাইছোঁ আৰু এগৰাকী আমি লাঠিডালত হীৰক পাহ বান্ধি দেখুৱাবলৈ লৈছোঁ। মই মাত্ৰ হীৰকৰ
সূতাকেইডাল বান্ধিহে দেখুৱাইছোঁ। আপোনালোকে সবিশেষ জানিবৰ কাৰণে মোৰ আগৰ ভিডিঅ'ত সম্পূৰ্ণকৈ দলং বন্ধা আৰু হীৰক বন্ধা ভিডিঅ' দিয়া হৈছে। ডেছক্ৰিপশ্যনত আৰু আই বটনত ইয়াৰ লিংক দিয়া হৈছে, আপোনালোকে তাত চাই ল'ব পাৰিব। আমি এতিয়া হীৰকপাহ ডাংমাৰিত বান্ধিম। হীৰকপাহ লৈ লাঠিডালৰ দুই মূৰে ৰছীৰে বান্ধি ল'ম। ৰছীৰে বান্ধি লোৱাৰ পিছত আমি দলঙৰ সূতাখিনিত এডাল এডালকৈ ভৰাই দেখুৱাই দিম। এতিয়া আমি এগৰাকীয়ে বান্ধি আছোঁ আৰু আন এগৰাকী তেওঁলোকৰ সূতা কেনেকৈ বান্ধে শিকি আছে। নতুনকৈ শিকাৰ কাৰণে খুব লাহে লাহে কৰিছে তেওঁলোকে। আমি হীৰকপাহ বান্ধিছোঁ দুগৰাকীয়ে, এগৰাকীয়ে সূতাখিনি ভৰাই দিছোঁ, এগৰাকীয়ে ধৰি গৈছোঁ। সূতাখিনি একগোট কৰি আমি আকৌ ৰছীৰে বান্ধি ডাংমাৰিত বান্ধি দিম। তাৰপিছত আমি গ্ৰাফৰ পৰা আমি একনি একনি কৰি কেনেকৈ বাচে ফুলপাহ তেওঁলোকক আমি শিকাই দিম। এগৰাকীয়ে সেয়া দলঙত সূতা বান্ধি আছে। এতিয়া আমি গোটেই সূতাখিনি একগোট কৰি ৰছীৰে গাঁঠি দি আকৌ ডাংমাৰিত টাইট কৰি বান্ধি ল'ম, যাতে টানিলে সূতাখিনি পিছলি নাহে। এতিয়া আমি গ্ৰাফৰ পৰা ফুলপাহ চাই উঠাবলৈ শিকাই দেখুৱাম। আমি এজনীয়ে গ্ৰাফৰ পৰা চাই কণী হিচাপ কৰি কৈ গৈছোঁ আৰু দলঙত বাচি গৈছোঁ। তাৰপিছত হীৰকত উঠাই গৈছোঁ, তেওঁলোকে লগতে শিকি গৈছে। এই ভিডিঅ'ত সবিশেষ দেখুওৱা নাই। যদি আপোনালোকে সবিশেষ জানিব বিচাৰে তেন্তে মোৰ চেনেলত হীৰক বন্ধা বা ফুল বচা হওক সকলো ভিডিঅ' দিয়া হৈছে। ডেছক্ৰিপশ্যন বা আই বটনত তাৰ লিংক দিয়া আছে, চাই ল'ব পাৰিব। এওঁ মোৰ অলপ ওচৰত হোৱাৰ কাৰণে ঘৰলৈ আহি দেখুৱাই দিব পাৰিলোঁ আৰু নজনাখিনি শিকাই দেখুৱালোঁ। যদি আপোনালোকৰ নজনা কোনোবা ওচৰত আছে তেন্তে যোগাযোগ কৰিব পাৰে। আমাৰ এতিয়া সম্পূৰ্ণ তেওঁক শিকোৱা হৈ গ'ল। এতিয়া আমি তেওঁলোকৰ ঘৰতে চাহ তাহ খাই আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। তেওঁলোকে আমাক আকৌ নি ঘৰত থৈ আহিব।